নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি কেইখনমান গাড়ী দেখাই আছোঁ। তো অলপ ভাল গাড়ী দেখাই আছোঁ, মানে অলপ কম বয়সৰো গাড়ী দেখাম আপোনালোকক। তো খুব ধুনীয়া হৈ আছে, আপোনালোকে ল'ব পাৰিব। 20-21ৰ গাড়ী আপোনালোকক বেলেনো দেখাই আছোঁ, স্কৰপিঅ' দেখাই আছোঁ, ভেনো দেখাই আছোঁ, মাৰুতি ভেন দেখাই আছোঁ। তো এইখন হ'ল 2014ৰ একদম লাষ্ট হয়। স্কৰপিঅ' একদম ধুনীয়া কণ্ডিশ্যনত আছে। যদি কোনোবাই স্কৰপিঅ' এখন ল'ব বিচাৰে ছুইফ্টৰ দামত, তেনেহ'লে এইখন ল'ব পাৰিব। টায়াৰ গোটেইকেইটা আপোনালোকে 70-80% পাব। গাড়ী ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, খুব ধুনীয়া হৈ আছে। আপোনালোকে আহক আৰু ছুইফ্টৰ দামত স্কৰপিঅ' লৈ যাওক। একদম চালিয়া কণ্ডিশ্যনত আছে। গাড়ী আহি টেষ্ট ড্ৰাইভ কৰক। যদি কিবা প্ৰব্লেম পায় আমাক ক'ব, আমি এইটো একদম পূৰা ফ্ৰী কৰাই দিম আপোনালোকক, পূৰা গেৰেণ্টি আছে। খুব ধুনীয়া হৈ আছে। তো বহুতৰে পচন্দৰ গাড়ী। যদি আপোনালোকে ৰিফাইনেন্স কৰে, এইবিলাক গাড়ী 1.5 লাখ মান টকা দিলে ওলাই যাব। গাড়ী গেট আপটো চাওক, একদম পূৰা ধুনীয়া হৈ আছে। ক'তো এটা স্ক্ৰেচ নাই গাড়ীখনত, ক'তোৱে স্ক্ৰেচ নাই। 2014ৰ অক্টোবৰ নে নৱেম্বৰৰ গাড়ী হয়। তো যদি আপোনালোকে এইখন গাড়ী ল'ম বুলি ভাবি আছে, স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। নহ'লে বা বাইহাটা চাৰিআলি আহিলে আপোনালোকে পাই যাব। তো খুব ধুনীয়া হৈ আছে, চাওক। তো এইখনৰ দাম আমি ৰাখিছোঁ 5,40,000 টকা। তো 5,40,000 টকাত আপোনালোকে এইখন স্কৰপিঅ' ল'ব পাৰিব। এখন ছুইফ্টৰ দামত আছে। তো যদি কাৰোবাৰ মানে বহুতৰে পচন্দৰ গাড়ী হয়, বহুতে মানে এইখন গাড়ী বিচাৰি থাকে, তো নতুন আহিছে, আপোনালোকে আহক, মোৰ নাম্বাৰত যোগাযোগ কৰক। তো ৰিফাইনেন্স 1.5 লাখ মান টকা দিলে গাড়ী আৰামছে ওলাই যাব। গাড়ী বহুতেই ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে মেকানিক বা ভাল এক্সপাৰ্ট লৈ আহি টেষ্ট ড্ৰাইভ কৰি চাব গাড়ীখন। তো খুব ধুনীয়া আছে। টায়াৰ চাওক। তো 5,40,000 টকাত আপোনালোকে লৈ যাব পাৰিব। 1,40,000 মান ডাউন পে'মেণ্ট দিলে হৈ গ'ল। যদি গাড়ীখন চাই ভাল লাগিছে, তেনেহ'লে আপোনালোকে মোৰ নাম্বাৰত যোগাযোগ কৰিলেই হ'ল। তো গাড়ীৰ লুকছটো চাওক আপোনালোকে, ফ্ৰণ্ট ছাইডৰ পৰা দেখাই দিছোঁ। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। পূৰা চালিয়া গাড়ী, আপোনালোকে আহক আৰু লৈ যাওক। গাড়ীৰ ৰানিঙো কম আছে, বহুত কম আছে ৰানিং। তো চাওক। তো ইয়াৰ পিছত আছে বেলেনো। যদি কোনোবাই বেলেনো এখন ল'ম বুলি ভাবি আছে, তেনেহ'লে ল'ব পাৰে। তো নতুন গাড়ীততো 10 লাখ 11 লাখ পৰি যায়, তো অলপ কম দামত পাব আপোনালোকে। তো বেলেনো ডেল্টা হয় এইখন। তো এইখন 2021 চনৰ হয়, 2021ৰ। তো যদি কোনোবাই বেলেনো ল'ম বুলি ভাবি আছে, তেনেহ'লে এইখন এবাৰ আহি চাব পাৰে আপোনালোকে। তো 2021ৰ গাড়ী, ডেল্টা মডেল হয়। তো গাড়ীৰ লুকছটো চাওক, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। তো 32,33 চামথিং এনেকুৱা চলা আছে। গাড়ী গেট আপটো চাওক, একেবাৰে ধুনীয়া হৈ আছে। তো 1,30,40 দিলে এইখন গাড়ীও আপোনালোকে ৰিফাইনেন্স কৰিব পাৰিব। তো ৰিফাইনেন্স কৰিলে বহুতেই সুধি থাকে। তো বেংকৰ পাছবুক লাগিব, চেকপাট আৰু আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID, এইকেইটা থাকিলে আপোনালোকে আৰামছে ফাইনেন্স কৰিব পাৰিব। তো আপোনালোকে ডকুমেণ্টছটো লৈ আমাৰ তাত আহিলে হ'ল। বাকী যিমান যি আছে আমি কৰাই দিম আপোনালোকক। তো টায়াৰ কণ্ডিশ্যন চাওক, গোটেইকেইটা আপোনালোকে 80% টায়াৰ কণ্ডিশ্যন পাব। ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, একদম নতুনৰ দৰে হৈ আছে। তো চাই লওক, পূৰা টিপটপ কণ্ডিশ্যন আছে। আহক আৰু লৈ যাওক গাড়ী। 6 মাহৰ এইখন গাড়ী, 6 মাহ পূৰা গেৰেণ্টি থাকিব। ইঞ্জিন, গিয়াৰ বক্স, বেটাৰী পূৰা গেৰেণ্টি থাকিব। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 6,40,000 টকা। তো 6,40,000 টকাত এইখন গাড়ী আপোনালোকে বেলেনো লৈ যাব পাৰিব। 1,40,000 মান ডাউন পে'মেণ্ট কৰিলে আৰামছে ওলাই যাব। তো 6,40,000 টকাত আপোনালোকে 2021ৰ বেলেনো পাব। তো আহিব, আৰু প্ৰাইচটো মই আৰু অলপ আপোনালোকক মিলাই দিম। তো একদম পূৰা ফিক্স প্ৰাইচ কৈ দিয়া নাই মই, তো মিলাই মিলি কৰাই দিম আপোনালোকক। তো খুব ধুনীয়া হৈ আছে, ডেল্টা মডেল হয়, আৰু এইটো কালাৰটো খুব ধুনীয়া লাগে। তো ইয়াৰ পিছত আছে মাৰুতি ভেন। তো মাৰুতি ভেন আজিকালি মাৰ্কেটত নাপায়েই। তো আমাৰ তাতে বহুদিনৰ মূৰত এখন ষ্টক আহিছে। তো এইখন 2018ৰ নৱেম্বৰৰ গাড়ী হয়। তো দৰং ডিষ্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেশ্যন, মঙলদৈ। তো গাড়ী গেট আপটো চাওক, একদম ধুনীয়া হৈ আছে, একদমেই কম চলিছে। টায়াৰ 5টা টায়াৰ পূৰা নতুন হৈ আছে। গাড়ী গেট আপটো চাওক আপোনালোকে, খুব ধুনীয়া হৈ আছে। তো 2019 বুলি ক'ব পাৰে গাড়ীখন।
তো 1 মাহ 1.5 মাহৰ ডিফাৰেঞ্চ পাব। তো যদি আপোনালোকে এইখন মাৰুতি ভেনো লৈ যাব বিচাৰে তেনেহ'লে এইখন গাড়ীও আপোনালোকে 1 লাখ মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। তো 1 লাখ টকা ডাউন পে'মেণ্ট 90,000 1 লাখ টকা ডাউন পে'মেণ্ট কৰক আৰু এইখন গাড়ী ওলাই লৈ যাওক। খুব ধুনীয়া নতুন, একদম নতুন বুলি ক'লে ভুল নহয়, খুব ধুনীয়া হয়। তো ইণ্টেৰিয়ৰ ভিতৰটো দেখাই দিছোঁ, চাওক আপোনালোকে। তো মাৰুতি ভেনটো বহুতেই বিচাৰে, মাৰুতি ভেন নাপায় আজিকালি, বহুত কম হয়। তো বেক চাইডত দেখাই দিছোঁ, চাওক। তো 90,000 1 লাখ টকা ডাউন পে'মেণ্ট কৰক আৰু গাড়ী ওলাই লৈ যাওক। একদম টেনশ্যন নাই, পূৰা ধুনীয়া হৈ আছে, একদম পূৰা চালিয়া কণ্ডিশ্যনত থকা গাড়ী। তো বহুতেই ডিমাণ্ড কৰে, কিন্তু গাড়ীখন একদম কম পোৱা যায়। তো যদি আপোনালোকে মাৰুতি ভেন এখন বিচাৰি আছে তেনেহ'লে এইখন গাড়ী এবাৰ ল'ব পাৰে। তো পূৰা ধুনীয়া কণ্ডিশ্যনত আছে। তো আপোনালোকে বাইহাটা চাৰিআলিৰ পৰা গড়েশ্বৰ ৰোডত সোমাই মোক ফোন কৰিলে আপোনালোকে তাতে আহিলে পাব। খুব ধুনীয়া হৈছে। ৰিফাইনেন্স মই আকৌ কৈছোঁ, 90,000 1 লাখ টকা ডাউন পে'মেণ্ট দিয়ক আৰু লৈ যাওক। আৰু ভোটাৰ আই ডি, পেন কাৰ্ড, আধাৰ কাৰ্ড এইকেইটা থাকিলে আপোনালোকে আৰামছে ওলাই লৈ যাব পাৰিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 2,95,000 টকা। তো 2,95,000 টকাত আপোনালোকে ল'ব পাৰিব। তো ইয়াৰ পিছত আছে ভেনু। তো এইখন হ'ল 2019ৰ একদম লাষ্টৰ ফালৰ ভেনু আছে। যদি কোনোবাই ভেনু এখন বিচাৰি আছে, একদম টপ মডেল হয়, ছানৰুফ আছে এইখনত। ভেনু অপশ্যনেল হয়, এইখন একদম টপ মডেল। তো যদি কোনোবাই গাড়ী এখন ল'ম বুলি ভাবি আছে তেনেহ'লে ল'ব পাৰে। এখন ছুইফ্টৰ নামত এইখনো পাব আপোনালোকে। বহুতে ছানৰুফ থকা গাড়ী বিচাৰি থাকে, তো এইখনটো টপ মডেল অপশ্যনেল হৈ গ'ল। তো পূৰা চালিয়া কণ্ডিশ্যনত আছে, একদম অৰিজিনেল পেইণ্টত থকা গাড়ী। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, চাই লওক আপোনালোকে। তো এইবিলাক গাড়ীও 1.5 লাখ মান টকা ডাউন পে'মেণ্ট দিলে আৰামছে আপোনালোকে ওলাই লৈ যাব পাৰিব। পূৰা চালিয়া গাড়ী আহিছে আপোনালোকৰ ষ্টকত। আহিলেই হ'ল, মোৰ নাম্বাৰত যোগাযোগ কৰক। তো চাই লওক গাড়ীখনৰ লুকছটো চাওক, একদম পূৰা নতুন গাড়ীৰ দৰে হৈ আছে। তো যদি আপোনালোকে ভেনু এখন ল'ম বুলি ভাবি আছে তেনেহ'লে এইখন এবাৰ আহি আপোনালোকে চাব পাৰে। নতুন গাড়ী যদি ল'ম বুলি ভাবি আছে, তো গাড়ী কেইটাও পূৰা ধুনীয়া আছে, একদম অৰিজিনেল আছে গাড়ীখন। তো টায়াৰ কণ্ডিশ্যন গোটেইকেইটা আপোনালোকে 70-80% পাই যাব। তো গাড়ী আহি আপোনালোকে চালে মানে পচন্দ নোহোৱাৰ কোনো কথাই নাই, পচন্দ হ'বই। ইণ্টেৰিয়ৰটো চাওক, খুব ধুনীয়া হৈ আছে। তো এইটো ষ্টাৰ্টিং আপোনালোকে পুছ বটন পাই যাব ষ্টাৰ্টিঙৰ। তো আৰু কি ফেচিলিটি, এয়াৰবেগ কিমান আছে আপোনালোকে চবে জানে টপ মডেলখনত। তো আপোনালোকে আহক আৰু এইখন গাড়ীৰ লগতে আৰু বহুত গাড়ী আছে, আপোনালোকে চাব পাৰিব। তো 1,10,000 মান টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আছে। তো পেট্ৰল গাড়ী, চিডান কাৰ আছে 1,10,000 মানত আপোনালোকে ল'ব পাৰিব। খুব ধুনীয়া গাড়ী আছে। তো ইয়াৰ পিছত আছে ইকো স্পৰ্ট। তো ভেনুখনৰ দামটো কোৱা নহ'ল একচুৱেলি। তো ভেনুখনৰ দামটো আপোনালোকে 7,30,000 টকাত ল'ব পাৰিব। তো 7,30,000 টকাত আপোনালোকে ভেনু এখন ল'ব পাৰিব, একদম টপ মডেল। তো ইয়াৰ পিছত আছে ইকো স্পৰ্ট 2014ৰ টাইটেনিয়াম। এইখনো একদম পূৰা টপ মডেল হয়। যদি আপোনালোকে ইকো স্পৰ্ট ডিজেলত ল'ম বুলি ভাবি আছে তেনেহ'লে ল'ব পাৰে। মাইলেজ খুব ধুনীয়া আৰু চলাই বহুত কমফৰ্টেবল হয়, ফৰ্ডৰ গাড়ী। তো ক'ব নালাগে আৰু এক্সট্ৰাকৈ। তো যদি আপোনালোকে ল'ব বিচাৰে এইখনো ল'ব পাৰিব, ৰিফাইনেন্স হৈ যাব। তো এইখনৰ 40% ডাউন পে'মেণ্ট দিলে ৰিফাইনেন্স কৰাই দিম আমি। তো গাড়ী গেটআপটো চাওক, পূৰা অৰিজিনেল পেইণ্টত থকা গাড়ী, 2014ৰ হয়। তো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছোঁ 4,40,000 টকা। তো ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।